guys, welcome to my channel Panumoy Bora. Hey guys, আজি মনটো বহুত ভাল লাগি আছে। কিয় ভাল লাগি আছে তো আপোনালোকে সবে জানিবই। আজি বহাগ বিহু গতিকে আজি বিহু বুলি প্ৰথমতে আমি গৰু গা ধাম বহুত মজা লাগিব। বলক আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ বিহুৰ আন্তৰিক শুভকামনা জনালো। তে বলক আমি তে গৰু গা ধাম প্ৰথম। বলক গাইস বলক ইয়া আমাৰ গৰু গা ধোৱা হৈ আছে। বলক চাব লাগে বিহু তেতিয়া লাগিব। এই বলক পুৰা গৰু গা ধোৱা হৈ আছে। পুৰা ভালকে খানা পুৰা খানা পালি কেনেকুৱা লাগিছে আজি ভাল লাগিছে নে এয়া পুৰা গৰু গা ধোৱা হৈ আছে মোৰ কিজনী চাগে ভাবিছে আজি ইমান দিনৰ মই কি হৈছে বোলে হা এই কেনেকুৱা লাগিছে আজি বঢ়িয়া লাগিছে নে খুব ভাল পাইছে আজি এই কেনেকুৱা লাগিছে আজি হা হালধি এই মোক বনা লাগে গৰু খানা এইজনী গৰু গা ধোৱাৰ লগতে এয়া বিৰিয়া কি কয় বিৰিয়া চাট বাৰী এডাল লৈ পুৰা গৰুক গা ধুৱাব লাগিব আজি মজা লাগিব আজি বলক আৰম্ভ কৰোঁ তেনেহ'লে বলক এডাল লৈ ল'লোঁ পুৰা এতিয়া গা ধুওঁ বলক এতিয়া আজি পুৰা এক্সাইটেড হৈ আছে পুৰা বিহু গাবলৈ কেনেকুৱা লাগিছে আজি ভাল লাগিছে নে এনেকৈ গাবা এনেকুৱা গাবা এনেকুৱা হুঁচৰি এটা গাই দিয়াচোন গোৱা এটা গোৱা পাহৰি গ'লে কেনেকৈ হ'ব কাইলৈ হুঁচৰি আজি যদি পাহৰি যোৱা কেনেকৈ হ'ব ইমান দিনৰ মূৰত পাছা গোৱা ভালকৈ গোৱা পাইছা হ'লেও যে 2 বছৰৰ মূৰত ল'ৰা-ছোৱালীবিলাকৰ মনত আছে অলপ হ'লেও এইটো ভাল লাগিছে বৰ গৰু মাৰো পুৰা মাৰো মাৰা পুৰা গা ধোৱা আছে বঢ়িয়া লাগিছে মজা লাগিছে চবে পুৰা ধুৱাই আছে এইটো আমাৰ সৰু পেকেট ইয়াৰ পিছত ডাঙৰ পেকেট আহিব সেইজনী ডাঙৰ পেকেট আহি আছে তুমি আজাদ হ'লা যোৱা তুমি আজাদ হ'লা আহিবা 2 নম্বৰ ধৈৰ্য বহুত দিনৰ মূৰত ধৈৰ্য খা বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু মাৰা 3 নম্বৰ এজনী আমাৰ 3 নম্বৰ গৰু guys, about 3 number, 4 number. Guys. মই এতিয়া গৰু চৰু গোটেইখিনি পথাৰত মানে আহিলোগৈ গা পা ধুৱাই এতিয়া মই গা ধুই তাৰপিছত আপোনালোকক লগ পাই আছোঁ হ'লেও মোৰ এটা কথা বেছি ভাল লাগিল আজি 2 বছৰ বিহু পাতা নাই কৰোণাৰ কাৰণে আজি যি হ'লেও আজি মই সৰু ল'ৰা এটাক পাইছিলোঁ তাক মই বিহু এটা হুঁচৰি এটা গাব দিলোঁ সি হ'লেও গাব পাৰিছে তাকে মোৰ ভাল লাগিছে 2 বছৰ পিছত সিহঁতৰ মনত আছে তাকে ভাল লাগিছে আৰু সকলোৱে এনজয় কৰক যিহেতু 2 বছৰ পিছত এবাৰ বিহু হৈছে গতিকে ফুল এনজয় কৰক বলক মই গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক মজা আছে ভাল লাগিব
সেই গাইজ গৰু এতিয়া ঘৰলৈ আহিলে। ঘৰলৈ অহাৰ লগে লগে অগৰা বেত আৰু তুঁহগুৰিৰে ধুনীয়াকৈ জ্বলাই নতুন বিচনীৰে বিচি গৰু গোহালি সোমোৱা ল'ব লগে আজিৰ পৰা নতুন বিচনীৰে বিচিব পাৰিম। এতিয়া মই হুঁচৰি গাবলৈ ওলাইছোঁ, ব'লক হুঁচৰি গাম। ড্ৰেছ পূৰা পিন্ধিলোঁ, পূৰা ড্ৰেছ পিন্ধি লৈছোঁ। এতিয়া হুঁচৰি গাবলৈ যাম, ব'লক। আজি 2 বছৰ মূৰত আমি ফুল এনজয় কৰিছোঁ, বঢ়িয়া লাগিছে। আপোনালোকেও এনজয় কৰক। আৰু যিহেতু বিহু এবাৰ 2 বছৰ মূৰত পাইছোঁ, গতিকে এনজয় কৰক, ফুল এনজয় কৰক। ময়ো পূৰা ফুল এনজয় কৰিছোঁ। হেপ্পী বিহু সকলো অসমবাসীলৈ থাকিল। এনজয় কৰক, এনজয় কৰক। পূৰা নাচন দিছোঁ আৰু এইদৰে পূৰা কালি ৰাতি 3টা বজালৈকে এনজয় কৰিলোঁ। পূৰা হুঁচৰি গালোঁ, বিহু গালোঁ, পূৰা গালোঁ। আপোনালোকেও গাইছে চাগে। পূৰা 2 বছৰ মূৰত বহুত এনজয় কৰিলোঁ। সঁচাই ভাল লাগিছে, বহুত ভাল লাগিছে। আজিও যাম, কিন্তু আজি ভিডিঅ' নকৰোঁ আৰু। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বহুত কষ্টৰে ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে চাব। ভাল পালে লাইক, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই লাগিব। গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা আজিলৈ বাই বাই।